বুদ্ধি এই মানুহক জ্ঞান দিয়া নাই এইটো অসভ্যালি কৰিছে এটা চোলাৰ ভিতৰত এহাল মতা মাইকী কেলা থাকিব পাৰে নেকি अभी मजा आएगा ना भिड़ो এইটো কি পাখি কি সেইটো মাননীয় প্ৰধানমন্ত্ৰী অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী বিশ্বকৰ্মা পাখি পাখি ৰাজবংশী এইটো তেওঁলোকে ভুল কৰিছে शाबाश बेटा কৰি বৰ ধুনীয়া ৰজা কল্কি যুগত মানুহৰ পাপেৰে নধৰা হৈছে यही नहीं अभी और सुनिए পাপ আৰু থবলৈ জেগা নাইকিয়া হৈছে যিমান শিক্ষা হৈছে যিমান শিক্ষিত হৈছে সিমান অসভ্য হৈছে अच्छा हमको सिखा रिया है শিক্ষাৰ মুধচ পাগুৰি গ'ল কাকো কোনো নমনা হ'ল মহিলাসকল মতা হ'ল মতাবিলাক মহিলা মাইকী হ'ল মাইকীবিলাক মতা হ'ল আৰু মতাবোৰ মাইকী হ'ল কাকো কোনো নমনা হ'ল मेरे को तो ऐसा धक धक हो रहा है मेरे को भी हो रहा देखिए ঘৰ পৰ কিবা ড্ৰেছ পোছাক চব হেৰুৱাই পেলালে বিশেষকৈ আমাৰ অসমৰ যিটো স্বপোছাক আজি গাভৰুসকলে জীয়াৰী বোৱাৰীয়ে এইবিলাক নিজৰ স্বধৰ্ম চব পাহৰি পেলালে চব এইবোৰ কি মোবাইল ফোন আৰু চিনেমা টিভিয়ে চব শেষ কৰি পেলালে পুৰা দুখ হৈছে কাৰণ আমাৰ অসমীয়াই নিজৰ শ্ৰী স্বধৰ্ম পোছাক ড্ৰেছ এৰি পেলালে কোনো নমনা হ'ল ডাঙৰ সৰু নমনা হ'ল আজি একোগৰাকী মহিলাই বোৱাৰীয়ে মেক্সি পিন্ধি চাদৰ মেখেলা পাহৰি পেলালে পুৰণি পাহৰি পেলালে আজি জেঠালা বৰজনে কালি একো নমনা হ'ল চব পাপৰ সীমা শেষ হ'ল আৰু এতিয়া জেঠাল বৰজনে একো নামানে চকীত বহি ঠেং জোকাৰি বহি থাকে দেহি হয় ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ বয় হওক কিবা হওক আৰু কিবা হাফ পেণ্ট পিন্ধিব ল'লে ইহা মেখেলা এৰিলে আৰু মাতা পিতাও সেই একেই হ'ল মাক বাপেকৰো স্বধৰ্ম নাইকিয়া হ'ল আজি আমাৰ অসমীয়াই চুৰিয়া পাহৰিলে बात तो सही है অসমীয়া স্বধৰ্মত বুঢ়া হৈ গ'ল লং পেণ্ট চুট হাফ পেণ্ট পিন্ধি ঘূৰিব ল'লে ক'ত আছে স্বধৰ্ম সকামলৈ গ'লে চুৰিয়াখন পিন্ধাই চেলেং কাপোৰখন লৈ কাণৰ গামোচাখন লৈ ভকত দেখুৱাই তাৰপিছত মস্ত শকত হাফ পেণ্ট এটা পিন্ধি যায় অসমৰ আজি স্বধৰ্ম অসম ৰসাতলে গ'ল অসমৰ গোটেই সোণৰ অসম আজি কাঢ়ি লৈ গুচি গ'ল আমাৰ অনুভৱেই অহা নাই আমি অনুভৱেই কৰা নাই সোণৰ অসম চব বুটলি লৈ ফাঁকি দি অসমৰ সোণৰ অসমৰ সোণবিলাক অসমৰ যিবিলাক সোণৰ অসমৰ ধান ধন লক্ষী ইত্যাদি টকা পইচা সোণ ধন ধান সব লুটি লৈ গৈ আছে वाह क्या सीन है तू समझा हाँ नहीं तू समझा नहीं ইয়াৰ দোষী যিবিলাক ইলেকশ্যন খেলি ৰাইজক বৰচাঙলৈ উঠাই তলত ধোঁৱা দি ফাঁকি দি ৰাজসিংহাসন লাভ কৰিছে এক নম্বৰৰ ঘাগু হ'ল সেইবিলাক সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়া দেশক চিন্তা নকৰিলে দেশক নাভাবিলে আজি নুমলীগড়ৰ কাৰখানা ক'ত আজি কাশীতলৰ পুং ক'ত আজি মালৰ দাম কিয় ইমান 1 কেজি চাউল খাব নোৱাৰা হ'ল ডিব্ৰুগড় ডিগবৈ তেল তলৈ গ'ল ইলেক্ট্ৰিক কাৰেণ্টৰ খাওঁতেনে কাৰেণ্ট ঘপহকৈ যাব চাকিটো জ্বলাবই লাগিব চাকিটো লেম্পটো জ্বলাবই লাগিব এইফালে কাৰেণ্টৰ বিল জীৱন খোৱা একদম মূৰ শেষ কৰা কাৰেণ্টৰ বিল বাঢ়ি আছে জলবিন্দু কাৰেণ্টৰ বিল अरे कहना क्या चाहते हो জলবিন্দু কাৰেণ্টৰ বিল তাকো জুই কৰিছে আজি চিলিণ্ডাৰ গেছৰ 3 গুণ দাম ওপৰলৈ উঠাইছে ये बड़ी अच्छी बात कही आप সিদিনাখন চিলিণ্ডাৰ গেছ বিতৰণ কৰিছে কিমান টকা লৈছে সেইটো মোৰ মনত আছে প্ৰত্যেক চিলিণ্ডাৰ গেছত 1000 1200 ওপৰত লৈছে
তেতিয়াহ'লে চিলিণ্ডাৰ দান দিয়া কি লাভ হ'ল? কি লাভ হ'ল? যদি ধন দি কিনিবইলগীয়া হ'ল, এইটো হেনো চৰকাৰে দান দিছে। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। বুদ্ধি ই মানুহক জ্ঞান দিয়া নাই, এইটো অসভ্যালি কৰিছে। এটা চোলাৰ ভিতৰত এহাল মতা মাইকী কেলা থাকিব পাৰে নেকি? এইটো আইন ক'ত আছে? বদমাছি এইটো। शाबाश बेटा, बहुत बढ़िया। ভিতৰত এটা চোলাৰ ভিতৰত সোমাই লৈ তোমালোকে এইটো দেখুৱাই দিয়া, ভিডিঅ' দেখুৱাই দিয়া, ভিডিঅ' কৰি দিয়া। এটা চোল মানে কি বুজিছে মানুহে? দুটা বস্তু এটা। तू समझा? हाँ। नहीं, तू समझा नहीं। এটা হোৱা এটা চোলাত মানুহ সোমাব পাৰে নেকি? দুটা মানুহ তাৰ সলনি কেলা এখন মেখেলা কিন, মেখেলাখনত দুইটা সোমাই ভিডিঅ' কৰ। এইটো বেছি ভাল হ'ব। পাখি কি সেইটো? পাখি ৰাজবংশী এইটো তেওঁলোকে ভুল কৰিছে। আৰু এই দুনিয়াত বিচাৰ আছে সত্যৰ জয়, অসত্যৰ পৰাজয়। সত্যৰ জয়, অসত্যৰ পৰাজয়। ধৰ্মৰ ফল সূক্ষ্ম গতি, না যায় অধোগতি। ये बड़ी अच्छी बात कही आप।